বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা বসুমতাৰী ওৰফে ফেলু বসুমতাৰী আমাৰ মাজত নাই। হয় বন্ধু বান্ধৱীসকল, তেওঁ দীৰ্ঘদিন ধৰি যকৃত ৰোগত আক্ৰান্ত হৈ আছিল আৰু তেওঁ মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল আৰু তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। গতিকে বন্ধু বান্ধৱীসকল, তেওঁৰ এই খবৰটো পাই আমি খুব দুখিত হৈছোঁ আৰু আমি কোনোদিনেই ভবা নাছিলোঁ তেওঁ যে আমাৰ মাজৰ পৰা ইমান সোনকালে হেৰাই যাব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকক জনাই দিছোঁ তেওঁ যকৃত ৰোগত আক্ৰান্ত হৈ আছিল ইমান দিনে আৰু তেওঁৰ মহানগৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। প্ৰথম ভিডিঅ'টোত আপোনালোকক জনাইছোঁ যে তেওঁৰ কি ৰোগত আক্ৰান্ত হৈছিল আমি একো গম পোৱা নাই। গতিকে এতিয়া গম পাইছোঁ আৰু তেওঁ যকৃত ৰোগত আক্ৰান্ত হৈছিল ইমান দিনে। গতিকে বন্ধু বান্ধৱীসকল, তেওঁৰ এখন চিনাকি মুখ হৈছে ফেলু বসুমতাৰী আৰু তেওঁৰ এই বসুমতাৰী নামটোৰে জনপ্ৰিয় হৈছিল। গতিকে তেওঁ বহুতো অসমীয়া ধাৰাবাহিকত অভিনয়ো কৰিছিল আৰু তেওঁৰ এই দুখবৰটোৱে সকলোকে কন্দুৱাইছে আৰু তেওঁ বেহাৰবাৰী আউটপোষ্টৰ সকলো অভিনেতা অভিনেত্ৰীসকলে তেওঁৰ এই দুখৰ খবৰটো সকলোৱে দুখ প্ৰকাশ কৰিছে।